এয়া হেল্ল' গাইজ, আমি আজি আহি আছোঁ লেঙেৰীত খেল খেলিবলৈ। এয়া কাষত লাচিত, এইফালে জিন্তি, এইফালে আমাৰ গায়ক ৰাজ আৰু এয়া দাস দা গাড়ী চলাই গৈ আছে। ঠিক আছে, মই খেল দেখাই যাম, শেষলৈকে চাই থাকিব দেই। এতিয়া আমি আহিছোঁ মানে এইটো কি ৰাস্তা, বাটচাগৰ ৰাস্তা হয় নাই, বাটচাগৰ আহি আছোঁ আৰু 1 ঘণ্টাত পাই যামগৈ। আপোনালোক খেল দেখাই যাম, চাই থাকিব দেই, আমাক জিকিবলৈ আশীৰ্বাদ কৰিব। এয়া আমি দিচাং পাৰ হৈছোঁ সৰু দলংখনেদি। ইয়াৰ পিছতে মই আপোনালোক দেখাই যাম। আমি গৈ আছোঁ চেপন পামগৈ এতিয়া। চেপনত অকণমান দেৰি ৰখিবলগীয়া আছে, গেটখন মানে এইটো জাম লাগিছে। আজি চৰাইদেউ কোনোবা পৰ্যটক গৈছে, ভাল মন্ত্ৰী MLA কোনোবা গৈছে পৰ্যটক দেই, তালৈ গাড়ী উঠান। আৰু এতিয়া দেখিছোঁ ভাগৱত ভ্ৰমণ আছে, কাৰ্যসূচী আহি আছে, তেওঁলোকে ভাগৱত কৃষ্ণ আমি সেৱা জনাইছোঁ। আমাৰ শুভ মুহূৰ্ত, আমি গৈ থাকোঁতে ভাগৱত ভ্ৰমণ সেৱা কৰিবলৈ পাইছোঁ। আমাৰ আজি জানে যাত্ৰা শুভ হয়, জয় হয়, এইটো কামনা কৰিছোঁ। কৃষ্ণ ইউটিউবাৰ এজন গৈ আছে, এয়া ধুনীয়া লাগিছে। ধুনীয়া নাম শুনিবলৈ পাইছোঁ দেই, ধ্যানা আইসকলে গাইছে ভাগৱত ভ্ৰমণ। আইসকলে ধুনীয়াকৈ সুন্দৰকৈ নাম গাইছে। কৃষ্ণ সেৱা জনাইছোঁ, শুভ মুহূৰ্তত শুভ পাইছোঁ। ঠিক আছে, এতিয়া গৈ আছোঁ। আমি গৈ মৰাণ পালোঁ। মৰাণত ট্ৰেফিক জামৰ কাৰণে অকণমান ৰখিব লাগিব চাগে দেই, ৰৈছোঁ। ট্ৰেফিক চিগনেল দিছে, আমি যাম আকৌ। মৰাণৰ পৰা গৈ 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 বামুণ পুখুৰী নে বামুণবাৰী, তাতে বামুণবাৰীতে চাহ অকণমান খাইছোঁ। চাহ অকণমান খাইছোঁ, সিহঁতকেইটাই চাহ আৰু হেৰি খাইছে, মই পুৰি খাম, পুৰি খাই ভাল পাওঁ, পুৰি খাইছোঁ আৰু মিঠাই এটা খাম। কিন্তু ভাল লাগে এনেকুৱা, এইটো এটা জীৱন বুলি ভাবি লৈছোঁ। সেয়া অকণমান ভাল লাগে, গোটেইজন গোট খাই এনেকৈ। ঠিক আছে, মই অকণমান ফ্ৰেছ হৈ লৈছোঁ। তাৰপৰা ফিল্ড পালোঁগৈ, বামুণ পুখুৰী ফিল্ড পালোঁগৈ। এয়া সৰু ল'ৰাকেইটাই ইমান ৰ'দ বুলিয়ে কৈছোঁ, কাৰণ এতিয়া 12:30 গৈছে। লগৰবোৰ আহি পোৱাহি নাই, দৰ্শকো বেছি নাই, খেলুৱৈকেইজন আছোঁ আৰু এই বাচ্ছাকেইটাই খেল খেলি আছে। মই অকণমান দেখাই লৈছোঁ, বেছি অকণমান দেখাইছোঁ। ভাইটি তামোল পাণ দোকান, তাতে আমাক খাবলৈ ক'লে। কমিটি দুজনমান আহিলে, এইজন ছেক্ৰেটেৰী হয়, তেওঁ আমাক আমি মাইকটোৰ কথা কৈছোঁ, যিমান ডাঙৰকৈ মাইকটো লগাইছে অকণমান কমাই দিবলৈ কৈছোঁ। মাইকটো বহুত ডাঙৰকৈ আছে চাউণ্ডটো, এইফালে হৰ্ণটো দিয়া আছে কাৰণে বেছি মাইকৰ শব্দটো বেছি শুনিছোঁ। এয়া আমি ৰখি আছোঁ, ইটো টিম সোমালে আমাৰ জাৰ্চিৰ কাৰণে আমি ৰখিবলগীয়া হৈছে অকণমান দেৰি। ইতিমধ্যে আমি আজি খেল খেলিব লাগিব গুড মৰ্ণিঙৰ লগত, মানে ডিব্ৰুগড় গুড মৰ্ণিং টিমৰ লগত খেলিম। তেওঁলোকৰ ফিল্ড ইতিমধ্যে ৰেডি হৈ সোমালে। আমাৰ জাৰ্চি খেলি মেলি হৈ আছে, আহিছে আৰু জাৰ্চি এনেকৈ পিন্ধি মেলি লৈছে। বছ এতিয়া আমি সোমাই যাম ফিল্ডলৈ, খেলিম, জিকিবলৈ আশীৰ্বাদ কৰিব। ধন্যবাদ। ইতিমধ্যে আমি খেলোঁ, জিকিলোঁ 2-1। এয়া আমাৰ সেইজন অহা দেৰি কৰিছে, এতিয়া তেওঁ ইয়াত ষ্টাইলিছ এয়া বহি খেল চাই আছে। আমি জিকিলোঁ 2-1। অহা আকৌ শনিবাৰে খেল আছে, আমি আকৌ আহিম। এতিয়া এইখন খেল হৈ আছে, মই অকণ দেখাম, বেছি সময় দেখাব নোৱাৰোঁ কাৰণ চবেই ডাউনলোড কৰি আছে। এইখন ছেকেণ্ড টিমটো খেলখন হৈ আছে, টিম দুটা খেলখন হৈ আছে, মই দেখাই আছোঁ আপোনালোকক। যিমান পাৰোঁ অকণ দেখাম, বেছি দেখাব সময় নাই। লগৰবোৰে যাওঁ কৰিছেই। এয়া গ'ল এতিয়ালৈকে অমীমাংসিত হৈ আছে। এতিয়ালৈকে তেওঁলোকক টিম দুটাৰ ভিতৰত গ'ল দিয়া দি হোৱা নাই। বাহিৰত এখন খেল দেখাইছোঁ। মই এয়া সমিতিসকলৰ লগত মানে কিবা এটা আলোচনা কৰিছিলোঁ, সমিতি সদস্যসকলৰ লগত, ছেক্ৰেটেৰীৰ লগত। তাৰপৰা মই যাবলৈ লগৰকেইটাই ফোন কৰি আছে, মই গৈ যাম এতিয়া তেওঁলোকৰ লগত।
দানা শেষ কৰিছোঁ। এয়া ইতিমধ্যে খেলো আৰম্ভ হৈয়ে আছে। ফাৰ্ষ্ট ফিল্ড হৈছে 3:15 হৈছে ষ্টাৰ্টিং। দেখালোঁ আৰু কোনডোখৰ জেগাত হৈছিল তাৰ খেলটো অকণমান আপোনালোকে দেখাই দিছোঁ। ভালকৈ পোষ্টাৰখন মৰা আছিলে ছাইডৰ ওপৰত, মই দেখাই দিম, ছাইডত অকণমান চাব। ফুটবল প্ৰতিযোগিতা লেঙেৰী ঐক্যমঞ্চৰ উদ্যোগত বামুণপুখুৰী ৰাইজৰ সহযোগত। ঠিক আছে, মই অকণমান দেখাম। মই যদি যাবগৈ খেল অকণমান দেখাইছোঁ। বল নিছে বছ আহি আছোঁ। ছাইডত খেল হৈ আছে দেখিছে। সংঘৰ্ষ পূৰা যুঁজ চৰ্টে চৰ্ট কোনোবা কৰি নিদিয়ে দেই আজি। মই লাহেকৈ বাহিৰলৈ ওলাই আহিছোঁ বল মই এইফালে বাহিৰ আহি আছোঁ। দৰ্শক ধেৰ, চিন্তা কৰিব নালাগে। আমি অহা লগা আকৌ বহুত দৰ্শক পাম। ৰাখিছোঁ, ভাল লাগে দৰ্শক থাকিলে, খেলি ভাল লাগে, জোচ আহে গাত। ধুনীয়া বাহিৰৰ ভিতৰত এই চাইডো আছে, দৰ্শক বহি আছে দেই। অকণমান দেখাইছোঁ ইয়াক বেছিকৈ দেখালে বেয়া হ'ব নাই, অকণমান দেখাই দিছোঁ। মোৰ টিম ৰেডি আছে যাবলৈ, গাড়ীৰ ওচৰত ৰখি আছে। এইখন দি থৈছিলে নহয়, সেইখন মাল খোৱা নোখোৱালে মতলব নাই। খেলটো আজি বেয়া হৈছে তেওঁ। মই আজি লাষ্টত এতিয়া 700 টকা দি থৈছে, 700 টকা দি থৈছে। এইখিনি আমাক ক'বলৈ কৈছে আৰু 700 টকাটো তুলিব লাগিব আমি। চবে 50 টকা দি 50 নাই 100 আৰু 50 টকা দি দিম আৰু টকা হ'লে। তেওঁ অকলে 700 কৰিছে, আমি 100 দিছোঁ। অঁ ক্লিয়াৰ হ'ল। তেওঁ অকল 50 টকা তুলি দিম আৰু এতিয়া আমাৰ একেদিনাই দিবলৈ পইচা নাই। 2 খেলমান হ'ব তাতে চাহ খাম, অকণমান দেখাম আছে জাষ্ট আমি নামিছোঁ। বাহিৰৰ চাহটো খাব লাগিব, চাহ ঠিক কৰিছে। অকণমান দেখাম দেই। আমি জাষ্ট সোমাই গৈছোঁ। ভিডিঅ'টো এনেকৈ কৰিছোঁ, ডাইৰেক্ট ভিডিঅ' কৰিবলৈ বেয়া পাইছোঁ, গোপনকৈ কৰিছোঁ ভিডিঅ' ভাগ। গৈ আছোঁ, গেট খুলি দুজনমান গ'লেইতো, অকণমান পিছত গৈছোঁ। এয়া শালপুতি, মানে মোৰ লগৰজনৰ শালপুতি কৈছে। এয়া দুজনে কথা পাতিছে, সিহঁতে মাষ্টৰ কৰে। আৰু এইগৰাকী তেওঁৰ পত্নী, তেওঁ নাৰ্ছ কৰে। পৰিয়াল এইটোৱে, আৰু ল'ৰা দুটা ছোৱালী। ঠিক আছে, ইয়াত চাহ খাম আৰু যাম। আপোনালোকে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু শুভৰাত্ৰি।